Hello guys, good morning. এতিয়া ৰাতিপুৱা 4:30 বাজিছে আৰু মই আজি ফাৰ্ষ্ট টাইম ইমান মৰ্নিং উঠিছো আন্ধাৰ হৈয়ে আছে বাহিৰত আমি আজি গৈ আছো Yosemite নেশ্যনেল পাৰ্ক আৰু তাতে আমি কেম্পিং কৰিম আৰু আপোনালোকে চাগে শুনিছে Yosemite নেশ্যনেল পাৰ্কৰ বিষয়ে বহুত ধুনীয়া হয় সো আই এম ভেৰি এক্সাইটেড লেটস গো আমাৰ লগত বহুত ফানি ইনসিডেন্ট হৈ গল মানে আমি দুইটাই সিৰিয়াসলি একদম সেম টাইপৰ মানুহ আমি কি হল আমি আহি আধা ঘন্টা মান দূৰ আহিলো মানে ইয়াতে আধা ঘন্টা অলমোস্ট কিমান মাইলছ মান হ'ব 30 more than 30 মাইলছ দূৰ আহিলো আৰু তাৰ পিছত আমি দুটাৰ মনত পৰিলে যে আমি স্লিপিং বেগ নানিলো টেন্ট নানিলো তাৰপিছত আমি ভাবিছো আমিতো কেম্পিং কৰিব গৈ আছো টেন্ট নো আগে স্লিপিং বেগ নাই আৰু নেশ্যনেল পাৰ্কত কেম্প সাইট বুক কৰিছিল মই ঘৰত পাপালে ফোন কৰিছিলো আৰু পাপাই ক'লে ক'ত থাকিবা এনেকে সুধুতে মনত পৰিছে থ্যাংক গড আমি পাপালে ফোন কৰিলো আৰু গম পালো যে আমি এইকেইটা বস্তু আনাই নাই তো আমি আকৌ এতিয়া ৰিটাৰ্ণ গৈ আছো তাৰপিছত একোনে 1 ঘন্টা মান আৰু একোনে 1 ঘন্টা মান এড হৈ গ'ল এটো ক্যাম্প 4 হয় ইয়াতে আমাৰ ক্যাম্প আছে আৰু এই ৰিভাৰখনৰ সাইডে সাইডে এই ৰাস্তাটো বনাই দিছে এই ৰাস্তাটো ওয়ান ৱে হয় আৰু গোটেই ভ্যালিটো কভাৰ কৰিছে এই ৰাস্তাটোত পৰাই বিভিন্ন জাগাবোৰৰ ভিউ পোৱা যায় যেনেকৈ হাফ ডমৰ ভিউ পোৱা যায় Yosemite ফল আৰু তেনেকৈ বিভিন্ন জাগাৰ ভিউ পোৱা যায় আমি খাবৰ কাৰণে এই কাৰি ভিলেজ আহিবৰ কাৰণে এই ক্যাম্পৰ পৰা এনেকৈ এটা লুপ কমপ্লিট কৰি ইয়ালৈকে আহিব লাগে या अमिते टेंट बनाले মই নহয় তুমি হেল্প কৰিছা ओके 2 মিনিটৰ কাম কি টেন্ট বনোৱাটো কিমান মিনিটৰ কাম 2 মিনিটৰ কাম পুতুক পুতুক হৈ যায় নাকি এইটো আমাৰ টেন্ট সাইট হয় আৰু ইয়াতে 4:39 হয় আৰু এনেকৈ 4টা কেম্প লগাব পাৰি আৰু এইটো বেলেগ হয় 40 তেনেকৈ খাই আছে ভুকজনী আচলতে মই মানডে একো নাখাওঁ ভেজ খাওঁ মানে খাওঁ ভেজ খাওঁ কিন্তু এইটো এগ আছে আৰু মোৰ ভোক লাগিছে কি কৰোঁ খাই দিয়া ইমান ভাবি থাকি লাভ নাই তো খাই দে ইয়েস পাপৰ ভাগি তুমিও হবা তে এইবোৰ ফুড ষ্টৰেজ কৰিবৰ কাৰণে এইবোৰ এনেকুৱা কি মেটেৰিয়েল নাজানো টিনৰ এনেকুৱা বক্স আছে তাৰ ৰিজনটো হ'ল এইখন ইয়াতে বিয়াৰ আহে ৰাতি বিয়াৰ আহে খানাৰ গোন্ধ পালে তো মানে এইটো বহুত বেছি ইহঁতে ষ্ট্ৰিক্টলি কৈছে যে ফুড আৰু এভৰিথিং মানে শ্যাম্পু পাৰফিউম ছানস্ক্ৰীন সব আমি ইয়াৰ ভিতৰত ৰাখিব লাগিব আৰু যদি কেনেবাকৈ বাহিৰত থওঁ আৰু যদি বিয়াৰ আহে বা সামথিং কিবা হয় তেতিয়াহ'লে $5,000 ফাইন সো আমি খালোঁ আমাৰ পিকনিক হৈ গ'ল আমি এতিয়া এইটো ভিতৰত থৈছোঁ আৰু কিছুমান আৰু বস্তু আছে এইটো ভিতৰত ইয়াত থৈ দিব লাগিব মোৰ বিয়াৰলৈ ভয় নালাগে কিয় কওঁনে কিয় মই এটা বিয়াৰ লগত সদায় থাকোঁ টেডি বিয়াৰ
মেডোজ বুলি কয় আৰু চাৰিওফালে একদম পাহাৰবোৰ আছে, মাউণ্টেইনছবোৰ আছে আৰু মাজত এইখিনি অলপ সমান জেগা হয়। ইয়াতে হৰিণা চৰিণা আহে, আমি এতিয়া দেখা নাই হৰিণা চৰিণা। আৰু মানে এতিয়া ভিডিঅ'ত চাগে ইমান জাষ্টিছ কৰিব পৰা নাযাব ভিডিঅ'টো, কাৰণ ইমান ডাঙৰ ডাঙৰ মাউণ্টেইনছ ন, সেইটো চালেহে গম পোৱা যায় আৰু এইটো বেলেগ ধৰণৰ ফিল হয় চিৰিয়াছলি। এইটো হ'ল এল কাপিটান, য়োছেমিটিৰ চবতছে ওখ মাউণ্টেইন হয় আৰু ইয়াতে এজন মানুহে উইদাউট হাৰ্নেছ ৰক ক্লাইম্বিং কৰি এজন মানুহে অকল ওপৰলৈকে পাইছে। সেইজন যোনজনে ফাৰ্ষ্ট টাইম এইটো ৰক ক্লাইম্ব কৰি পেলাই ওপৰত পাইছে উইদাউট হাৰ্নেছ, তেখেতৰ নাম হ'ল এলেক্স হনল্ড। আৰু বাপৰে, মইতো ভাবিবও নোৱাৰোঁ দেই। ইয়াতে আহি এই ছাইডৰ মাউণ্টেইনছবোৰ চাই বহুত বেলেগ ধৰণৰ এটা ফিল হয়। এল কাপিটানটোৱে ইমান ডাঙৰ হয় আৰু আমি ইমান সৰু, আমাক একদম হাম্বল কৰি দিয়ে যে আমি ইমান সৰু আৰু নেচাৰ ইমান বেছি মেজেষ্টিক চিৰিয়াছলি। ইয়াতে বহিলে একদম বহি থাকিবই মন যায়। মই নাজানো, মোৰ বহুত বেছি এটা ৱাটাৰফলৰ কাৰণে উইকনেছ আছে। আমি এতিয়া ব্ৰাইডেল হুইল ফললৈ হাইক কৰিম আৰু আমি এতিয়া ইয়াতে আছোঁ আৰু ইয়াৰ পৰা এইটো ফলটো আছে। তো এইটো 20 মিনিটৰ হাইক, চিম্পল হাইক হয়। এইবোৰ দেখাত নেচাৰেল টাইপে লাগিছে, কিন্তু ইমান ইজি ট্ৰেক, মানে একদম অলমষ্ট ইজিয়ে কৰি দিছে, কিন্তু হ'লেও নেচাৰেল সেইটো ৰাখিছে আৰু। আমি ওপৰলৈ গ'লোঁ আৰু একদম ওপৰত মিষ্ট আৰু ঠাণ্ডা বতাহ, পূৰা ভাল লাগি গ'ল। আৰু ৰাস্তাটো অকণমান এইখিনি অলপ ডিফিকাল্ট হয়, কিন্তু ষ্টিল ঠিকে আছে। মোৰ অলপমান ভৰিত ছাল বাকলি এৰাইছে, মোৰ আৰু ওপৰলৈ যাব মন আছিলে, আমিতে নিদিলে। এতিয়া আমি খাব আহিছোঁ ৰেষ্টুৰেণ্ট এটাত। এটাই আছে নেকি ৰেষ্টুৰেণ্ট ইয়াৰ ভিতৰত, ইয়াতে বহুত বেছি নাই ন? কাৰী ভিলেজতে আছে আৰু আমি তাতে খাব আহিছোঁ। অবভিয়াছলি কিবা এটা ভাল খাব মন আছে, চাওঁ এতিয়া কি পায়। আমি এতিয়া এইখিনি প্লেটফৰ্মটোত খোজকাঢ়ি আছোঁ আৰু সেইকাৰণে ইয়াতে এনাৰ্জি জেনেৰেট হৈ আছে। একো হোৱাই নিদিব।
এই প্ৰকাণ্ড পিজ্জাটো মই অকলে খাবলৈ অৰ্ডাৰ দিছোঁ ডিনাৰ কৰি লওঁ ভালকৈ আৰু তাৰপিছত ভালকৈ খুলিম আৰু পিজ্জাটো বেয়া টেষ্টি বহুত টেষ্টি চিৰিয়াছলি কৈছোঁ আমি ডিনাৰ কৰি এতিয়া কেম্প চাইটলৈ আহিলোঁ আৰু আমাৰ টেণ্ট ভালকৈ কমফৰ্টেবলকৈ পূৰা ভালকৈ পাৰি লৈছোঁ কমফৰ্টাৰো ঘৰৰ পৰা লৈ আহিছোঁ আৰু এইটো শ্লিপিং বেগ লৈ আহিছোঁ ৰাতি বোলে বহুত ঠাণ্ডা পৰিব তো আমি ৰেডি হৈ আছোঁ এতিয়া ইমান ঠাণ্ডা নাই ঠিকে মানে থাকিব পাৰি কিন্তু ৰাতি বহুত ঠাণ্ডা পৰিব বুলি শুনিছোঁ আৰু ইয়াতে বেছি চাউণ্ড কৰিবও নোৱাৰি চবেই চুপচাপকৈ কথা পাতি আছে বেলেগ ধৰণৰ পৰিৱেশ পূৰা প্ৰপাৰ কেম্পিং আজি দিনটোৰ এক্সপিৰিয়েঞ্চটো বহুত বেলেগ ধৰণৰ আছিলে মানে এখন প্ৰপাৰ নেশ্যনেল পাৰ্কত আমি আছোঁ আৰু ইয়াত ইমান ধুনীয়াকৈ চব বস্তু মেইনটেইন কৰিছে ইয়াত পূৰা একদম নেচাৰেল হৈ আছে ইয়াত এটা লাইট নাই ভিতৰত চ' এনেকুৱা ভিতৰত একদম আন্ধাৰ আমি যেতিয়া আহিছোঁ আমি গাড়ী চাৰ্জ দিবৰ কাৰণে নেশ্যনেল পাৰ্কৰ বাহিৰত যাব লগা হ'ল আকৌ চাৰ্জ দি পেলাই ভিতৰলৈ আহিছোঁ ভিতৰত একো ইলেক্ট্ৰিচিটিৰ কানেকশ্যন নাই কিন্তু এনেকুৱা নহয় যে পিছ পৰি আছে বা কিবা সিহঁতে জানি বুজি ৰখা নাই যাতে এনেকুৱা ৱাইল্ড লাইফ ভালকৈ ছেভ হয় আৰু সিহঁতৰ একো ডিষ্টাৰ্ব নহয় আকাশখনো একো ইমান ক্লিয়াৰ লাগিছে কাৰণ একো লাইট পলিউশ্যন নাই মানে বেলেগ ধৰণৰ এটা মানে একদম এনেকুৱা লাগিছে বহুত বিলিয়নছ ইয়েৰ্ছ পিছত গুচি গৈছোঁ আৰু একদম প্ৰপাৰ নাইট এনেকুৱা ফৰেষ্টত আছোঁ এনেকুৱা ধৰণৰ লাগিছে আৰু ইয়াতে মানে একোৱেই কেম্পৰ ভিতৰত ৰাখিব নোৱাৰি চব বস্তু ভৰাই থ'ব লাগে এনেকুৱা এটা মেটেলৰ বক্স থাকে তাত ভৰাই থ'ব লাগে আৰু ইয়াতে মানে বাকী কেম্পত একোৱে ৰাখিব নোৱাৰি না শ্বেম্পু না ছানস্ক্ৰীণ খোৱা বস্তুটো নোৱাৰিয়ে কাৰণ ভালুকে গোন্ধ পাই আহি ৰাতি এটেক দিয়ে তো ইমান ডেঞ্জাৰাছ জেগাত আছোঁ আৰু ইয়াতে মানে ভালুকক খেদিব নকৰে কাৰণ আমি সিহঁতৰ জেগাত আছোঁ সিহঁতেতো আমাৰ জেগাত অহা নাই তো ভালুকক খেদিবৰ কাৰণে জুই জ্বলাই আছোঁ এনেকুৱা ধৰণৰ একো কৰিব নোৱাৰোঁ আমি চুপচাপ ইয়াতে সোমাই থাকিব লাগিব ওচৰত একো স্মেল ৰাখিব নোৱাৰোঁ কাৰণ যদি ভালুক আহি যায় তেতিয়া দে ৱন্ট বি ৰেছপনচিবল আৰু বাকী চব বস্তু বাক্সত ভৰাই থৈ দিছোঁ আৰু অনলি পানী বটল আছে মানে বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চটো নহয়নে খাই ভাল লাগিছে কালি পিজ্জাটো লৈ আহিছিলোঁ আৰু ৰাতি ইয়াতে ষ্ট'ৰেজতে থৈ দিছিলোঁ য'ত আমাৰ যোনটো বিয়েৰ প্ৰটেক্টেড ষ্ট'ৰেজ আছে ফ্ৰিজটো নহয় এইটো কিন্তু ইমান ঠাণ্ডা আছিলে পিজ্জা এতিয়াও ফ্ৰেছ হৈ আছে তো আমি আমাৰ ব্ৰেকফাষ্ট কৰিছোঁ ব্ৰেকফাষ্ট ব্ৰাঞ্চ মোৰ আৰু খাব মন নাই কাৰণ ক্ৰেপছ লৈছোঁ খাম মই বনোৱা কেক আৰু ফ্ৰ'জেন পিজ্জা আৰু বেনানা আৰু বুটো আছে ঘৰৰ পৰা লৈ আহিছিলোঁ আৰু কাম কৰিম আমি খানা যোনটো বনাই সেইটো কিনি ল'ম ষ্ট'ভটো ইয়াতে মানুহবিলাকে সৰু ষ্ট'ভ এটা বা ষ্ট'ভ লৈ আহে আৰু কেম্প চাইটতে ষ্ট'ভত খানা বনায় মই আগতে কেম্পিঙৰ কাৰণে ইমান ভাল নালাগিছিলে কিন্তু ইয়াতে কেম্পিঙৰ কিবা এটা বেলেগ ধৰণৰ এটা আমেজ আছে হয় ন মই আগতে এবাৰ নাগালেণ্ডত কেম্পিং কৰিছিলোঁ তাতে পূৰা মানুহে মিউজিক বজাই ৰাতি পূৰা বিহু গাই আছে মানে পূৰা নেচাৰৰ সেইটো বুজিব পোৱা নাযায় এনেকুৱা লাগে আমি পিকনিক খাব আহিছোঁ ক'ৰবাত বা এনেকুৱা নিউ ইয়েৰ পাৰ্টি চলিছে চবে বিহু চিহু গাই আছে ফোনত লগাই আছে কিন্তু ইয়াতে 10টা বজাত একদম জংঘলৰ নিচিনা চাইলেঞ্চ চুপচাপকৈ কথা পাতিব লাগে সেইটো মই বহুত নতুনকৈ দেখিছোঁ বস্তুটো আৰু ৰাতি ভালকৈ শুব পাৰি বহুত কমফৰ্টেবল কেম্পবোৰো মানে কমফৰ্টেবল বস্তুবোৰে বহুত কমফৰ্টেবল হয় কিন্তু আৰু মই এটা কথা ক'ব লাগিব ইমান মানুহ আছে ইয়াতে এটাই ৱাশ্বৰুম হয় আৰু এইটো ইমান ক্লিন হয় মানে এনেকুৱা ঘৰৰ নিচিনা অলমষ্ট শ্বাৱাৰো আছে বাথৰুমো আছে মানে বহুত ক্লিন হয় মই ভালকৈ মেইনটেইন কৰিছোঁ
গা চা ধুই লৈছোঁ ৰাতিপুৱা